নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক ভালে আছে, কুশলে আছে। আজি আপোনালোকক জনাবলৈ ওলাইছোঁ ৰামায়ণত যে মুঠ 7টা কাণ্ড আছে বুলি কয়, সেই 7টা কাণ্ডনো কি কি আমি জানো আহক। ৰামায়ণত মুঠ 7টা কাণ্ড আছে। আদিকাণ্ড, অযোধ্যাকাণ্ড, অৰণ্যকাণ্ড, কিষ্কিন্ধাকাণ্ড আৰু সুন্দৰকাণ্ড, লংকাকাণ্ড আৰু উত্তৰাকাণ্ড। আদিকাণ্ডতনো কি আছে? এই আদিকাণ্ডত ৰামায়ণৰ আৰম্ভণি, দশৰথ কৌশল্যা, ৰাম লক্ষ্মণ, ভৰত শত্ৰুঘ্নৰ জন্ম আৰু অন্যান্য পৌৰাণিক ঘটনাৰ বিৱৰণ এই আদিকাণ্ডত আছে। তাৰপিছত দ্বিতীয়তে আহিলে অযোধ্যাকাণ্ড। এই অযোধ্যাকাণ্ডতনো কি আছে? এই কাণ্ডত ৰামৰ অযোধ্যাত গৈ উভতি অহা, ৰাজ্যৰ অধিকাৰ লাভ কৰা আৰু অযোধ্যা ৰাজ্যৰ বিৱৰণৰ বিষয়ে এই অযোধ্যাকাণ্ডত আছে। তাৰপিছত আহিলে অৰণ্যকাণ্ড। এই কাণ্ডত ৰাম, সীতা, লক্ষ্মণে বনবাসত যাবলৈ লোৱা সিদ্ধান্ত, তেওঁলোকৰ অৰণ্যত বিচৰণ আৰু বিভিন্ন ৰাক্ষস দেৱতাৰ সৈতে তেওঁলোকৰ সাক্ষাৎ আদিৰ কথা উল্লেখ কৰা হৈছে। তাৰপিছত আহিলে কিষ্কিন্ধাকাণ্ড। এই কাণ্ডত আকৌ হনুমান, সুগ্ৰীৱ, বাল্মীকিৰ সৈতে ৰামৰ সাক্ষাৎ আৰু ৰাৱণৰ সৈতে যুদ্ধৰ বাবে প্ৰস্তুতিৰ কথা উল্লেখ কৰা হৈছে। তাৰপিছত আহিলে সুন্দৰকাণ্ড। এই কাণ্ডত হনুমানৰ লংকা অভিমুখে যাত্ৰা, সীতাৰ সন্ধান আৰু হনুমানৰ লংকাৰ ধ্বংস আদি কথাবিলাক এই সুন্দৰকাণ্ডত উল্লেখ কৰা হৈছে। তাৰপিছত আহিলে লংকাকাণ্ড। এই কাণ্ডত ৰাম আৰু ৰাৱণৰ মাজত চূড়ান্ত যুদ্ধ, ৰাৱণৰ বধ আৰু সীতাৰ উদ্ধাৰৰ বিৱৰণৰ বিষয়ে এই লংকাকাণ্ডত উল্লেখ আছে। তাৰপিছত আহিলে শেষৰ কাণ্ড হ'ল উত্তৰাকাণ্ড। এই কাণ্ডত ৰামৰ ৰাজত্ব, সিহঁতৰ সন্তানৰ জন্ম, ৰামৰ স্বৰ্গলৈ গমন আদিৰ কথা এই উত্তৰাকাণ্ডত উল্লেখ কৰা হৈছে। বন্ধুসকল, এতিয়া গম পালে এই ৰামায়ণৰ মুঠ 7টা কাণ্ডনো কি কি, এই 7টা কাণ্ডতনো কি কি কিহৰ বিষয়ে উল্লেখ আছে আপোনালোকে হয়তো নিশ্চয় গম পালে। কাণ্ডকেইটা হৈছে আদিকাণ্ড, অযোধ্যাকাণ্ড, অৰণ্যকাণ্ড, কিষ্কিন্ধাকাণ্ড আৰু সুন্দৰকাণ্ড, লংকাকাণ্ড আৰু উত্তৰাকাণ্ড। এতিয়া হয়তো আপোনালোকৰ জানি ভালেই লাগিলে। যদি ভাল লাগিলে ভিডিঅ'টো, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আকৌ এনেকুৱা এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকৰ লৈ যাম। আজিলৈ আহোঁ, ধন্যবাদ।